हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে পুনৰ এটা নতুন ভিডিঅ'লৈ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আজি ভিডিঅ'টো এতিয়া একদম দুপৰীয়া 12টা মান বাজিলে এতিয়া মানে আৰম্ভ কৰি দিছো ভিডিঅ' বনাম বুলি ভাবা নাছিলো এনেই বনাই দিলো আৰু ভাবিছো কি কৰো দিনটো আপোনালোকৰ লগত শেয়াৰ কৰো তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আজি কি কৰো কি নকৰো গোটেইখিনি দেখাই থাকিম চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো এই কেজোপা চাওকচোন কি গছ হয় বাৰু কেজোপা দেখিছে নে এই কেজোপা হালধি গছ হয় এতিয়া মই আপা হালধি পাত দুটামান ছিঙিম যেহেতু আজি মই কিবা এটা বনাম বুলি ভাবিছো হালধি পাতত তো হেতু কাৰণে পাত দুটামান ছিঙি লিছো ফাৰ্ষ্টতে এয়া হালধি পাত ছিঙি আনিলো তেয়াতে কি বনাও কি কৰো চাই থাকক ফুল চাওকচোন মই লগাইছিলো ধুনিয়াকে 12টা বজাত সদায় ফুলটো ইমান ধুনিয়া লাগে কালাৰটো চাওকচোন বহুত সৰুতেই লাগিছে ইফালে জোপা এয়া এই জোপাটো লাগিছে সৰুকে লগাইছো আৰু আমাৰ ঘৰত আজি আলহী আছে দেই ইমান আলহী আহিছে আলহীয়ে মুখখন নেদেখাই বোলে এয়া আলহী ৰান্ধনি হৈ আছে এতিয়া বনাই আছে আলহী মানে বেলেগ কোনো নহয় আকৌ দেই মোৰ ভণ্টিহে হয় আপোনালোকে আকৌ নাভাবিবা আলহী মাতি পেলাই কাম কৰিব লগাইছো বুলি ইফালে তাই মাছ ফ্ৰাই কৰি আছে আৰু ইফালে সৰু মাছখিনি দেখিছে নে এইখিনি মই কি বনাও আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো বলক এতিয়া ৰেডি কৰি লওঁ বস্তুখিনি আৰু এই ফ্ৰিজটো বোলে বহুত লেতেৰা হৈ আছে এতিয়া ফ্ৰিজটো চাফা কৰি লওঁ চাওকচোন লেতেৰা হোৱাই নাই দেই এটা স্পেচিয়েল ৰেচিপি আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ তো এইটো কাৰণে এতিয়া মই ছিঙিবলৈ আনিছোঁ চাওকচোন দেখিছেনে এইখিনি কি হয় বাৰু কওকচোন এইখিনি হৈছে মচুন্দৰী গছ ইয়াৰ পৰা এতিয়া পাত কেইটামান ছিঙি ল'ম আৰু এয়া হৈছে দহি কচু পাত ইয়াৰ পৰা কচু কুমলীয়া পাত কেইটামান ছিঙিম এয়া মচুন্দৰী পাত আৰু লগতে টেঙা মৰা পাত দুটামানো ছিঙি আনিছোঁ আৰু লগতে হৈছে এয়া দহি কচু এতিয়া এইটো দি কি বনাওঁ চাই থাককচোন প্ৰথমতে এই কলপাত কেইখন ধুনীয়াকৈ কাটি লৈ ধুই লৈছোঁ আৰু এতিয়া এনেকৈ গেছত মানে সেকি ল'ব লাগিব পাতকেইটা নহ'লে বান্ধিলে মানে ফাটি যায় তো এইকাৰণে ধুনীয়াকৈ সেকি লৈছোঁ আৰু ইফালে এয়া হালধি দিছোঁ মাছকেইটাৰ ওপৰত অকণমান হালধি অকণমান নিমখ আৰু অকণমান থেতালি লোৱা আদা নহৰু আৰু কেঁচা জলকীয়া গোটেইখিনি দি ধুনীয়াকৈ মিক্স কৰি লৈ এতিয়া মই কলপাতখনেৰে ধুনীয়াকৈ বান্ধি দিম আৰু লগতে অকণমান মিঠাতেলো দি দিছিলোঁ আৰু এতিয়া এয়া ধুনীয়াকৈ বান্ধি ৰেডি কৰি দিলোঁ ইফালে টাৱাখন পাতি থৈ দিছিলোঁ টাৱাখনৰ ওপৰত অকণমান মিঠাতেল দি দিছোঁ আৰু এতিয়া টোপোলা দুটা এনেকৈ দি ঢাকন দি দিব লাগিব 10 মিনিটৰ কাৰণে তাৰপিছত আকৌ এইটো চাইডে 10 মিনিটমান এনেকৈ ভাপত থৈ দিব আৰু নেক্সট আইটেমটো বনাইছোঁ মই হালধি পাতত এইখিনি যেখিনি মচুন্দৰী কচু আছিলে ধুনীয়াকৈ কাটি ল'লোঁ সৰুকৈ আৰু ইয়াতে বিলাহী এটা কাটি দিছোঁ আৰু কেঁচা জলকীয়া দি দিছোঁ আৰু অকণমান আদা নহৰু পিচি লোৱাও দি দিছোঁ এইখিনিও ধুনীয়াকৈ বান্ধি ল'লোঁ প্ৰথমতে হালধি পাত দি বান্ধি লৈছোঁ তাৰ ওপৰত আকৌ এখন কলপাত মেৰিয়াই দি পেলাই এনেকৈ বান্ধি আকৌ এইখিনিও ভাপত দিব লাগিব 10 মিনিটৰ কাৰণে মোৰ মাতটো অকণমান চৰ্দি লাগি আছে কাৰণে খেলিমেলি হৈ আছে দেই বেয়া নাপাব ফাইনেলি আমাৰ ইয়া পাতত দিয়া আইটেমকেইটা ৰেডি হৈ গ'ল ইমান ধুনীয়া গোন্ধাইছে নহয় কেতিয়া খাওঁ লাগি আছে আৰু আমাৰ আলহী আহি পাই গ'ল এয়া চোৱা গোন্ধটো লৈ লোৱা কি বনাইছে মজা আৰু অৱশেষত এয়া আমাৰ গোটেইখিনি আইটেম ৰেডি হৈ গ'ল এয়া ভণ্টিয়ে বনোৱা মাছৰ তৰকাৰী মাছৰ পেটু তাৰপিছত মই বনালোঁ এয়া পাতত দিয়া মাছ আৰু পাতত দিয়া মানে ভাপত দিয়া আৰু ভাপত দিয়া পাপত দিয়া একেই হয় বাৰু পাতত দিয়া আৰু এয়া চাওকচোন কেনেকুৱা হৈছে আমাৰ আইটেমবোৰ এতিয়া ৰেডি কৰি আছোঁ এয়া পাতৰ পৰা উলিয়াই আছোঁ এইখিনি অকণমান বেছি টাইম ৰাখিলোঁ বাবে পাতটো অকণমান জ্বলি গ'ল আৰু এয়া মায়ে ধুনীয়াকৈ পিঁয়াজ কাটি দিছে সৰুকৈ একদম দেখি খাওঁ লাগি গৈছে মই কথাখিনি যে কৈ আছোঁ মোৰ মুখৰ পানী ওলাই গৈছে একদম চাই পেলাই কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন এনেকৈ মানে পাতত দিয়া মাছ আৰু এনেকৈ মচুন্দৰী আৰু কচু পিটিকা মই কিন্তু বহুত ভাল পাওঁ দেই এয়া আমাৰ ফাইনেলি ৰেডি এতিয়া আমি খাই লওঁ আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোঁ ভণ্টি আৰু মাহীহঁতো ঘৰাঘৰি গ'লগৈ ভাত পানী খাই আৰু ভাবিছোঁ আজিৰে ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ এইটো কালি মাহীহঁতৰ ঘৰৰ পৰা আনিছিলোঁ জবা ফুলৰ পুলি এটা তো এইটো এতিয়া পুলিটো লগাই লওঁগৈ আৰু আজিলৈ বাই বাই